আজি আহিলোঁ আমলাপতি শিৱ মন্দিৰলৈ। ইয়াতে আহিলোঁ আবেলি পৰত আহিছিলোঁ, যিহেতু ইয়াত 22 তাৰিখৰ পৰা 26 তাৰিখলৈ 51 কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ আৰম্ভ হৈছে। সেইকাৰণে মই আহিলোঁ চাবলৈ। আৰু ইয়াতে আহি দেখিছোঁ যে বহুত ধুনীয়াকৈ সজোৱা হৈছে, ইমানেই বেছি ভাল লাগিছে আহি। আৰু ইয়াতে মই চাকি জ্বলালোঁ। তাৰপাছতে মই বাহিৰখন চালোঁ আৰু ইয়াতে মই শিৱলিংগত দৰ্শন কৰিলোঁ। তাৰপাছত ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, বহুত বেছি ভাল লাগিছে। ইয়াতে আপোনালোকেও আহিব আৰু সকলোবিলাক আয়োজন চলি আছে। তাৰপাছতে আপোনালোকক দেখাই দিছোঁ অকণমান, ইমান ধুনীয়াকৈ সজাইছে। ফটো দুখনমানো নুঠাকৈ কেনেকৈ থাকোঁ, ফটো উঠাও হ'ল, আপোনালোকক দেখাই দিছোঁ ইয়াতে। আৰু আপোনালোকেও আহিব। আজিলৈ আহিছোঁ, বাই।